हेलो फ्रेंड्स আপোনালোক সকলোকে frvlogs লৈ স্বাগতম জনাইছো আৰু আজি ভিডিওটো মই এতিয়াৰ পৰা আৰম্ভ কৰি দিছো এতিয়া সময় 8:30 বাজিছে আৰু এয়া দেখিছে ৰিহান ফিৰোজহত স্কুলৰ কাৰণে ৰেডি হৈ আছে মই তাইকে দিছো পেনটো পিন্ধা মই ভিডিও অলপমান কৰো তো হি পেন পিন্ধি আৰু ৰেডি হৈ মিলি এয়া উলাইছে যাবলৈ আৰু দেখিছে নে হাতত কৰি ফোনিখন লৈহে উলাইছে তো মই থব দিছো ইয়াতে থব দিছো আৰু এতিয়া থৈ দিছে আৰু এয়া মই অলপমান আগবঢ়াই দিম মই স্কুলত নাযাও আৰু মই যাবও নালাগে স্কুলখন ওচৰতে আছে স্কুলত ফিৰোজে সাইকেলতে যায় সাইকেলতে ফিৰোজৰ লগতে ৰিহানো যাব পাৰে আৰু সাইকেলত হিয়ত গলে 15 মিনিট মান লাগে স্কুল গৈ পাওতে তো এয়া মই পানী ফ্লাস্কটো হাতত লৈ লৈছো আৰু তেহতক অলপমান আগবঢ়াই দি আৰু এয়া মই ঘৰত আহি আছো ঘৰত সোমাই আছো মানে ওচৰতে চোতাললৈকে মানে আগবঢ়াই দিছো আৰু এতিয়া ঘৰত আহিলো আৰু কামবনখিনি কৰি তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো আৰু फ्रेंड्स এতিয়া হৈছে দুপৰীয়াৰ পিছতে 4টা মান বাজিছে আৰু মায়ে এয়া যাব ওলাইছে ৰেডি হৈ তাৰ পিছতে এয়া লৰাহতক মৰম কৰি আছে সুমা দি আছে হিয়তক দুইজনকে কৈ আছে আৰু এদিন আহি প্লে বেছি দিন বুলে থাকিব আজিও কৈছিলো থাকিবলৈ কিন্তু আজি মা নাথাকে দুই ৰাতি থাকিছে থাকি প্লে গৈ আছে আৰু ঘৰতো সৰু পোৱালি আছে ঘৰত অসুবিধাত দেউতাৰ অলপমান অসুখ থৈ আহিছে তো গুছি গৈ আছে এইখিনি অলপমান আপোনালোকক দেখুৱাই দিলো মুহূৰ্তখিনি অকলেই যাব মেচিন চাৰিআলিত গাড়ীত উঠাই দি আহিলে মা হেখিনি অকলে যাব পাৰিব আৰু মোৰ দেৱৰজনক দি পঠাই আছো মেচিন চাৰিআলিত গাড়ীত উঠাই দিবলৈ তো ইয়া গুছি গৈ আছে মনটো বহুত বেয়া লাগি আছে মাৰ ঘৰত যোৱাৰ সময়ত আহোতে যেনেকুৱা লাগে আৰু মাৰ ঘৰৰ পৰা কোনোবাই নিজৰ ঘৰত আহিলে বিদায় দিয়াৰ সময়তো তেনেকুৱাই লাগে তো বহুত বেয়া লাগিল আৰু এয়া মাৰ কিবা এটা থৈ গৈছিলে এইখিনি মই ঘৰৰ পৰা আকৌ নিব আহিছো না আৰু এতিয়া মা গুছি গৈছে আৰু অলপমান দোকানৰ আগফালে ৰাস্তাত ৰখি আছো আৰু দেখিবচোন ৰিহানে কেনেকুৱা দুষ্টামি কৰে ইয়া দেখিছে বেকুলিৰ নিচিনা হি জুপিয়াই আহি আছে মাটিত মই লুকাই ভিডিও কৰি দিলো হি দেখাই নাই फ्रेंड्स এতিয়া সন্ধিয়া হৈ গৈছে আৰু সন্ধিয়া সময়ত ভাবিলো অলপমান চাহ খাও ৰিহান ফিৰোজহতক লৈ মই তিনিজনে অলপমান চাহ খাই দিম এয়া ৰঙা চাহ বনাই আছো আদা তেজপাত দি দিছো আৰু এয়া হৈছে পাপৰ এখিনি এতিয়া ভাজি পেলাই এখিনিৰে আমি চাহ খাম তো ভিডিওটো চাই থাকিব আৰু ইয়া চাহ আনিলো আৰু চাহ মই গ্লাছত খাম সিহঁত দুইজনে বাটিত খাব কাপত খাবলৈ অসুবিধা পায় আৰু মই গ্লাছত খাও তেতিয়া হলে চাহখিনি বেছি সময়লৈকে গৰম থাকে মই গৰম চাহ খাই বেছি ভাল পাও ঠাণ্ডা হৈ গলে ভাল নালাগে সেইকাৰণে মই ষ্টিলৰ গ্লাছতে চাহ খাও
আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব কোনোবাই নতুনকৈ আহিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে আহিছোঁ